নমস্কাৰ ফ্ৰেণ্ডছ, বহুত বহুত স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ ইউটিউব চেনেল প্ৰত্যাহ্বানলৈ। ফ্ৰেণ্ডছ, আজি আমি কথা পাতিম অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাৰ ৰিচেণ্টলি আজি ৰিলিজ হোৱা এটা গানৰ বিষয়ে। আপোনালোকে ইতিমধ্যে নিশ্চয় গম পাইছে যে ডিম্পু বৰুৱাৰ ডিম্পু ব্লগ চেনেলটোত এটা গান ৰিলিজ হৈছে। আজি গানটোৰ নাম হৈছে সেউজী বসুন্ধৰা। কিন্তু গানটো ৰিলিজ দিয়াৰ পিছত ডিম্পু বৰুৱাই এটা ইনষ্টাগ্ৰামত ষ্টৰি দিছে। ষ্টৰিটোত তেওঁ লিখিছে যে গানটোত ভিউজ আহি আছে ঠিকে, কিন্তু ভিউজবিলাক কাউণ্ট হোৱা নাই, কিবা গ্লিচ হৈছে এইটো ইউটিউবৰ। চ' গানটো যদিও মানে কিছুমানে কৈ আছে মিক্স ৰেছপন্স পাই আছে গানটোত, কিছুমানে ভাল হোৱা বুলি কৈ আছে আৰু কিছুমানে কৈ আছে ইমান খাচ হোৱা নাই। বিশেষকৈ কিছুমানে এই গানটো আই লাভ ট্ৰেভেল এণ্ড ফুডছৰ বিকাশ চেত্ৰীৰ যিটো গান আছিল যাত্ৰা, সেই গানটোৰ লগত কম্পেয়াৰ কৰি কৈছে যে তেওঁৰ তুলনাত এই গানটো ইমান এটা বিগ বাজেট বা ইমান হাই ষ্টেণ্ডাৰ্ড হোৱা নাই, তেনেকুৱা কিছুমানে কৈছে আৰু কিছুমানে ভাল হোৱা বুলিও কৈছে। আপোনালোকে এই বিষয়ত কি ভাবে যে ডিম্পু বৰুৱাৰ চেনেলত আপলোড হোৱা যিটো গান সেউজী বসুন্ধৰা, এইটো আপোনালোকক চাই কেনেকুৱা লাগিলে এবাৰ কমেণ্ট কৰি প্লিজ জনাব। নেক্সট খবৰটো হৈছে বাদিজ খ্যাত ৰব্বানী ছয়মৰ বিষয়ে। হয় ফ্ৰেণ্ডছ, আপোনালোকে গম পাই যে ৰব্বানী ছয়মে তেওঁৰ চেনেল বাদিজত ধুনীয়া ধুনীয়া নতুন নতুন শ্বৰ্ট ফিল্ম লৈ আহে। এতিয়া তেওঁ লৈ আহিছে 13 নামৰ এখন শ্বৰ্ট ফিল্ম। সেই শ্বৰ্ট ফিল্ম একচুৱেলি বহুত লম্বা হ'ব, 1 ঘণ্টাৰো ওপৰত হ'ব বুলি জানিবলৈ দিছে শ্বৰ্ট ফিল্মখন। আৰু এই শ্বৰ্ট ফিল্মখন ৰিলিজ হ'ব অহা ফেব্ৰুৱাৰী মাহত 13 তাৰিখে। অৰ্থাৎ চিনেমাখনৰ নামো শ্বৰ্ট ফিল্মখনৰ নামো হৈছে 13 আৰু ৰিলিজো হ'ব 13 ফেব্ৰুৱাৰীত। আৰু চিনেমাখনৰ বাজেট কিমান আছে এই বিষয়ত এটা সোধা প্ৰশ্নত ৰব্বানী ছয়মে কয় যে এই চিনেমাখন বনাওঁতে, অৰ্থাৎ শ্বৰ্ট ফিল্মখন বনাওঁতে অকল ইউটিউবৰ কাৰণে বনাইছে তেওঁ। এই শ্বৰ্ট ফিল্মখনত বাজেট প্ৰায় 9 লাখৰো অধিক হ'ব পাৰে বুলি তেওঁ জানিবলৈ দিছে, কাৰণ এতিয়ালৈ 8,20,000 মান অলৰেডি খৰচ হৈ গৈছে। বাকী এডিটিঙৰ কিছুমান কাম বাকী আছে, সেইবিলাকতো খৰচ হ'ব। চ' ভাবি চাওক, ইমান বেছি খৰচা কৰিছে এখন ইউটিউবত দিবৰ কাৰণে, এখন শ্বৰ্ট ফিল্মৰ কাৰণে। আৰু আমাৰ ফালৰ পৰাও ৰব্বানী ছয়ম লগতে তেওঁৰ গোটেই টিমলৈ তেওঁৰ আহিবলগীয়া শ্বৰ্ট ফিল্মখন 13ৰ বাবে বহুত বহুত শুভেচ্ছা থাকিলে। নেক্সট খবৰটো হৈছে অসমৰ জনপ্ৰিয় আৰু মময় অভিনেত্ৰী প্ৰিয়ংকা বৈশ্যৰ বিষয়ে। হয় ফ্ৰেণ্ডছ, প্ৰিয়ংকা বৈশ্যই ৰিচেণ্টলি নতুন বছৰ চেলিব্ৰেট কৰিবলৈ থাইলেণ্ডত গৈছিল আৰু তাতে থাইলেণ্ডত ধুনীয়াকৈ নতুন বছৰ চেলিব্ৰেট কৰি এতিয়া গুৱাহাটীলৈ ঘূৰি আহিছে। আৰু তেওঁ থাইলেণ্ডত গৈছিল তেওঁৰ বয়ফ্ৰেণ্ড ফাৰাজ আৰু লগতে কিছুমান ফ্ৰেণ্ডৰ লগত গৈছিল। আৰু সেই থাইলেণ্ড ট্ৰিপটোত যিটো তেওঁলোকে ভিলাত আছিল, অৰ্থাৎ যিটো ৰিজৰ্ট বা ভিলাত আছিল, সেই ভিলাটোৰ একদিনৰে খৰচ প্ৰায় 1 লাখ মান আছিল বুলি জানিবলৈ পৰা গৈছে। চ' এই ভিডিঅ'টোত বাছ ইমানে। আৰু এনেকুৱা ধৰণৰ এণ্টাৰটেইনমেণ্ট নিউজ লগতে চেলিব্ৰিটি ইণ্টাৰভিউ চাবৰ কাৰণে আমাৰ ইউটিউব চেনেল প্ৰত্যাহ্বান প্লিজ ছাবস্ক্ৰাইব কৰি থৈ দিব। থেংক ইউ ফৰ ৱাচিং, বাই বাই।